মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ ভাল। আৰু মই মাইনা শইকীয়াই তোমালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকৰ সকলো ভালে কুশলে আছা, পঢ়া শুনা ভালদৰে কৰিছা। আৰু আজি তোমালোকক মই ক'ম ইন্ট্ৰডাকশ্যন। আজি ইন্ট্ৰডাকশ্যন তোমালোকে কেনেকৈ দিবা? অসমীয়াত প্ৰথমতে নিজৰ নামটো ক'বা নমস্কাৰ, মোৰ নাম প্ৰিয়া গগৈ। আৰু 2 নম্বৰত আহিব মই কোন ক্লাছত পঢ়িছোঁ। মই তোমালোকে যোনটো ক্লাছত নপঢ়া সেইটো ক'বা যে মই 3য় শ্ৰেণীত পঢ়িছোঁ। আৰু ক'বা মোৰ ৰোল নাম্বাৰ। তোমালোকৰ 2 হ'ব পাৰে, 3 হ'ব পাৰে, যিয়ে নহওক তেনেকৈ ক'বা। আৰু থাৰ্ড আহিব তোমালোকৰ ঘৰত কোন কোন আছে ক'বা। মোৰ ঘৰত মা, দেউতা, ভাইটি, ভণ্টি আছে। আৰু থাৰ্ড ক'বা তুমি কি কৰি ভাল পোৱা ক'বা। তুমি কোনোবাই খেলি ভাল পায়, মই খেলি ভাল পাওঁ, বা কোনোবাই কিতাপ পঢ়ি ভাল পায়, কোনোবাই ড্ৰয়িং কৰি ভাল পায়, কোনোবাই খেলি ভাল পায়, কোনোবাই গান গাই ভাল পায়, কোনোবাই ডান্স কৰি ভাল পায়। যি কৰা মানে যিটো ভাল দেখা, তোমালোকে যিটো ভাল পোৱা, আচলতে আজৰি সময়ত পালে যিটো কাম কৰা সেইটো লিখিবা হবিত। আৰু এইখিনিকে তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা। আৰু মই আকৌ পুনৰবাৰ মই মাইনা শইকীয়াই তোমালোকক নতুন এটা ভিডিঅ' লৈ পুনৰবাৰ আকৌ তোমালোকৰ মাজলৈ মই আহি আছোঁ। আৰু তোমালোকক মই ষ্টেপ বাই ষ্টেপ শিকাই যাম। তোমালোকে ভিডিঅ'বোৰ চাই যাবা। যদি ভাল পোৱা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।